নমস্কাৰ অভাৰলেপিং আৰু কাট অফৰ দ্বিতীয় পাৰ্টলৈ আপোনালোকক স্বাগতম জনালোঁ আচলতে এই টপিকটোৰ ওপৰতে মই ভিডিঅ' বনাই থাকোঁ আৰু গালিও খাইছোঁ এই টপিকটোৰ ওপৰত ভিডিঅ' বনাই একচুৱেল কথাটো হৈছে অভাৰলেপিং আৰু কাট অফ ইটো সিটোৰ লগত সম্বন্ধ আছে দুইটাৰ কিন্তু মই কাট অফৰ কথা কোৱা নাই আপোনালোকক যে কোৱা নাই কাট অফ বহুত ওপৰত যাব বহুত তলত যাব এইবিলাক কথা কোৱা নাই কৈছোঁ যে আপুনি যদি 100% চিয়ৰ হৈ থাকিব বিচাৰে মানে আপুনি যদি ভাবে যে মই চাকৰিটো পামেই মানে পাব লাগিবই এনেকুৱা নিচিনা যদি মনোভাৱ এটা লৈ থাকে তেতিয়াহ'লে আপোনাৰ 9-10 প্লাছ থাকিব লাগিব মানে তেতিয়া অভাৰলেপিঙৰ কথা নাহে মানে 8 লেভেলৰ কথা কৈছোঁ 8 লেভেলত যদি আপুনি 9 প্লাছ বা 10 প্লাছ পায় আপুনি অভাৰলেপিং হওক নহওক সেইবোৰ গুৰুত্ব দি লাভ নাই মানে পাই যাব ইতিমধ্যে কাৰণ এপিনে যদি 9-10 প্লাছ আপোনাৰ যদি প্লাছ হৈ থাকে আপুনি ইপিনেও যদি 5-11 বা 10-11 মান 9-10 প্লাছ হৈ থকা কেণ্ডিডেটজনে এনেও 11 স্মাৰ্ট ইমান স্মাৰ্ট মানে তেওঁ 10-11 মান ভাইবাত পাই যাব গতিকে তেতিয়াও তেওঁ 20 প্লাছ হৈ থাকিব যিজন ৰিজাৰ্ভেশ্যনতে হওক বা ইউআৰডে হওক তেওঁ পাই যাব ইতিমধ্যে এই চিন্তা কৰিবলগীয়া কথাই নাই কিছুমানে বহুত বেছি চিন্তা কৰি থাকে ইমান চিন্তা কৰিবলগীয়া কথা নাই কিন্তু চবতকৈ আচল কথাটো হৈছে অভাৰলেপিং কিমান হৈছে বহুতে কয় 80% হৈছে মোক কমেণ্টতো কৈছে 80% হৈছে আপুনি নাজানে অভাৰলেপিং 80% কেতিয়াও নহয় এনেকুৱা হ'ব পাৰে যে 10th লেভেলত পাছ কৰা 70% 60% কেণ্ডিডেটে 8 লেভেলতো পাছ কৰে এইটো কথা ক'ব পাৰে কিন্তু অভাৰলেপিং 80% বা অভাৰলেপিং 90% বা 70% হোৱা কথাটো ইম্পচিবল অভাৰলেপিং 50% হোৱা কথাটো ইম্পচিবল কেনেকৈ চাওক 10th লেভেলৰ পোষ্ট আছিল মাত্ৰ 1088টা পদ সিমানটা পদে আছিল আৰু 8th লেভেলৰ পদ আছিল কিমান 2102 ঠিক আছে দুগুণ কৰি চাওকচোন ইপিনে কিমান হ'ব 2160 মানে 10th লেভেলৰ 1088 তাক 2 টাইমছ কৰিলে হয়তো 2160 প্লাছ সামথিং কিবা হ'ব মানে 2100 প্লাছ কিবা এটা হ'ব আৰু 8th লেভেলৰ 2 টাইমছ কৰিলে কিমান হ'ব 4204 গতিকে চাওকচোন আধা কেণ্ডিডেট দিছে নে ইপিনে আছে 2100 এপিনে 4200 প্লাছ তেতিয়াও যদি মই ধৰি লওঁ 10th লেভেলৰ বোলে সব কেণ্ডিডেট অল কেণ্ডিডেটে যদি 8 লেভেলত পাছ কৰিছে তেতিয়াওতো অভাৰলেপিং কিমান হ'ল 50% হ'ল আৰু ভাবিছে নি আপোনালোকে যে 10th লেভেলত পৰীক্ষা দিয়া সকলোৱে 8 লেভেলৰ পৰীক্ষা দিছে বুলি নাই দিয়া কিছুমান এনেকুৱা কেণ্ডিডেট আছে যাৰ হায়েষ্ট কোৱালিফিকেশ্যন 12 কিন্তু তেওঁলোকে থাৰ্ড গ্ৰেডটোৰ কাৰণে বেছি ভালকৈ পঢ়িছে আৰু তেওঁলোকে অকল 10th লেভেলটোহে এপ্লাই কৰিছিল আৰু সেইটোতে ভাল নম্বৰ লৈ পাছ কৰিছে এনেকুৱা কেণ্ডিডেট বহুত আছে আপোনালোকে বিভিন্ন ভিডিঅ'সমূহৰ কমেণ্টত চালেই গম পাব যে ছাৰ মই 110 প্লাছ পাইছোঁ 114 পাইছোঁ মই কিন্তু 8 লেভেলখন দিয়া নাই বহুত আছে বহুত বেছিয়ে আছে মানে আৰু ৱেল্ডাৰ ফিটাৰ এনেকুৱা কিছুমান ITI টেট থকা যিবিলাক হায়েষ্ট কাট অফ গৈছিলে তেওঁলোকো এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিবিলাকে 8 লেভেলখন দিয়া নাই আৰু মোৰ চিনাকিয়ে বহুত আছে এনেকুৱা কেণ্ডিডেট গতিকে আপোনালোকে নেভাবিব যে ইমানো বেছি অভাৰলেপিং হৈ যায় কাট অফ কমিব কাট অফ অভিয়াছলি ইমান বেছিও নাযায় কিন্তু অভাৰলেপিঙো 60-70% হোৱা নাই মানে অভাৰলেপিং 45% বা 40% অভাৰলেপিংহে হৈছে হয় এইটো কথা ক'ব পাৰে যে 60% 70% মান 10 পাছ কৰা মানে 10th লেভেলৰ কেণ্ডিডেটে 8 লেভেলতো পাছ কৰিছে এইটো কথা ক'ব পাৰে এইটো কথা সঁচা কিন্তু অভাৰলেপিং 60% বা 70% বুলি কৈ দিলে কথাটো অলপ অৰ্থটো বেলেগ বুজায়গে গতিকে আপোনালোকে অৰ্থবিলাক অলপ ক্লিয়াৰলি বুজি পাব কথাবিলাক আৰু এইটো সাধাৰণ কথা সবেই বুজি পাবলগীয়া কথা একচুৱেলি আৰু এটা সবতকৈ ইম্পৰ্টেণ্ট কথা আপোনালোকে কাট অফলৈ ইমান টেনশ্যন ল'বলৈ দৰকাৰ নাই 8 লেভেল কথাটো কৈছোঁ দেই বহুত 8 লেভেলৰ কেণ্ডিডেটে কৈছে দাদা বোলে 10 প্লাছ পাইছোঁ 10.25 পাইছোঁ 11 পাইছোঁ 12 পাইছোঁ এনেকুৱা নিচিনা কথা তেওঁলোকে চিন্তা কৰিবলগীয়া একো প্ৰয়োজনেই নাই অভাৰলেপিং হওক বা নহওক অভাৰলেপিঙৰ প্ৰভাৱেই নাই তেওঁলোকৰ ওপৰত মানে কেলকুলেশ্যন কৰিলে আপোনালোকে গমেই পাব যে আপোনালোকৰ ওপৰত অভাৰলেপিঙৰ একো প্ৰভাৱেই নপৰে আপোনালোকে পাবই চাকৰিটো কোনো টেনশ্যন নাই আৰু আপোনালোক ইমানখিনি যদি নম্বৰ পাইছে ইমানখিনি স্মাৰ্ট হ'বই যে ভাইবাত আপোনালোকে 10 প্লাছ বা 11 প্লাছ পায় 11 প্লাছ পাবই নালাগে 10 প্লাছ যদি পায় 11 যদি পায় তেতিয়াও আপোনালোকৰ 20 প্লাছ হৈ যাব টোটেল নাম্বাৰ মানে ৰিটেনতকৈ 20 প্লাছ উঠি যাব আৰু ইমানখিনি নম্বৰ এটা চাকৰিৰ কাৰণে সাফিচিয়েণ্ট ইমান মানে টেনশ্যন লৈ থাকিবলৈ কোনো প্ৰব্লেমেই নাই তেওঁলোক যদি ৰিজাৰ্ভেশ্যন কেটেগৰী তেতিয়াতো আৰু ভাল গতিকে মানে তেওঁলোকে ইউআৰৰ পৰা কেনেবাকৈ যদিও পিছল খাই তললৈ গুচি আহে তেতিয়াও ৰিজাৰ্ভেশ্যনত নিজৰ সোমাই যাব গতিকে ইমান চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই আৰু এটা কথা এজন কেণ্ডিডেটে মোক কমেণ্ট কৰিছিল তেওঁ এটা মই ডাউট ক্লিয়াৰ কৰি দিওঁ তেওঁ কৈছিল যে প্ৰথমৰ 7 দিন অৰ্থাৎ ভাইবাৰ প্ৰথমৰ 7 দিনত 200কে কেণ্ডিডেট 8 লেভেল আৰু 10th লেভেল বোথ পাছ কৰা কেণ্ডিডেট মাতিছিলে বুলি কৈছে অৰ্থাৎ 7 দিনত 7 দুগুণ 14শ কেণ্ডিডেট মানে 200 এনেকৈ মাতিছিলে প্ৰতিটো শিফটত 7 দুগুণ 14শ কেণ্ডিডেট এনেকুৱা মাতিছিলে যি দুইটা শিফটতে মানে 8 লেভেল আৰু 10th লেভেল দুইটা পাছ কৰিছে এনেকুৱা নিচিনা কেণ্ডিডেট মাতিছে বুলি কৈছে একচুৱেলি কথাটো সঁচা নহয় মই যিদিনা মই পৰীক্ষা দিবলৈ গৈছিলোঁ মানে ভাইবা দিবলৈ গৈছিলোঁ 19 তাৰিখ যোৰহাট ডিষ্ট্ৰিক্টৰ হয় মই সেইদিনা মই কেণ্ডিডেট লগ পাইছোঁ তেওঁ যদি কেনেবাকৈ ভিডিঅ' চাইছে গম পাবই দুজন কেণ্ডিডেট মই লগ পাইছিলোঁ
তেওঁলোকে কি কৈছিলে মোক সুধিছিলে পিছবেলা দাদা বোলে হেৰি আণ্ডাৰটেকিং আৰু চেল্ফ ডিক্লেৰেশ্যনখন কেনেকৈ সজালে কওকচোন মই ক'লোঁ তোমালোকে আগবেলা দিয়া নাই নেকি নাই আমি অকল 8 পাছটোহে কোৱালিফাই কৰিছোঁ গতিকে আমি পিছবেলা আহিছোঁ মইতো ভাবি আছিলোঁ যে এইকেইদিন চবকে কিজান 2টা শ্বিফ্টৰখিনিকে মাতিছে 19 তাৰিখ দেই 19 তাৰিখ মই 3 নম্বৰ দিনাই পৰিছিলোঁ গতিকে মোৰ ধাৰণাটোও মানে ভুল প্ৰমাণিত হৈ গ'ল মানে তাত এনেকুৱা কিছুমান কেণ্ডিডেটো গৈছে যিসকলে অকল এটা শ্বিফ্টতে পাছ কৰিছে মিলাই দিছে মানে আমি ক'ব নোৱাৰোঁ যে কেনেকৈ মাতিছে গতিকে আমাৰ ধাৰণাটো ভুল এনেকৈ নহয় যে সেই আমুক তাৰিখলৈকে 2টা শ্বিফ্টত পাছ কৰাখিনি মাতিছে তাৰ পিছৰ শ্বিফ্ট দিনত বেলেগ পাছ কৰাবিলাক মাতিছে এইবিলাক ভুল ধাৰণা 100 কেণ্ডিডেট ITI মাতিছে 200 কেণ্ডিডেট নৰ্মেল মাতিছে এইবিলাক চব ভুল ধাৰণা মিলাই মেলি মাতিছে মুঠতে গতিকে আপোনালোকে এইবিলাক ভাবি নাথাকিব এইবিলাকৰ ওপৰত আপোনালোকে একো ডাটা উলিয়াব নোৱাৰে এইবিলাক চব অনুমানৰ ওপৰত কথা অনুমান কৰি লাভ নাই মানে আপোনালোকে অনুমান কৰিব কিন্তু 100% অনুমান নকৰিব 50% প্ৰমাণ সহকাৰে ল'ব 50% এটা অনুমান কৰিব তেতিয়া আপোনালোকৰ ভাল এটা ডাটা ওলাব আপোনালোকৰ আৰু ইমান চিন্তা কৰিবলগীয়া একো নাই যিসকলৰ 9+, 10+, 8+ আছে এইবিলাকে একো চিন্তাই কৰিবলগীয়া তাৰ তলখিনিও পাব নাপাব বুলি কোৱা নাই কাট অফ যদি ক্লিয়াৰ হয় এনেও চবেই পাব আৰু এটা কথা অভাৰলেপিং যদি নহয় এনেও 1800 মই কৈছোঁ নহয় 1400 বা 1800 কেণ্ডিডেট বাহিৰলৈ ওলাব বাকীসকলে পাই যাব নৰ্মেল 8 আৰু নৰ্মেল 10 কথা কৈছোঁ ITI সকলৰ কথা মই কোৱা নাই দেই কথাটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ